ladak media akord itum dak bang per kecengsi juru parpik lo tang te ili tum ladak ABVP mate Akhil Bharatiya Vidyarthi Parishad laga ili tum pirthiang kang pen ke thena lo char ya song lo ase tang te ladak ili tum ABVP Assam Pradesh pen ili tum ladak kar byang long lo mate ladak itum khurong supia long first time state working committee la pen state planning and review meeting ladak meeting bang ke pathik pon lo adet bang ili tum 15 to 17 lapen ili tum la so coaching wa lo ili tum da alui sar puaman pe ili tum long na tong don ke ili tum North East Zonal Organizing Secretary ABVP Sri Kamal Nayan ji lapen do pitang da ili tum state pen organizing secretary atum stame da na tong pon lo lasi labang so a meeting long coaching wa long itum ke cheng si ili tum Assam arlo mate tum Assam state arlo ABVP pen ke cheng si la membership ko puson si tum la pen ke pang tang pon ji mala so aputha ili tum dak chemai pon lo lapen do piklang ili tum dak state pen itum dak kaching mai pon ke padu pon lapen ili tum dak ABVP kupuson si karbyang long arlo mate Assam long non ke bang ji apor koson si kepang tang pon ji mah labang so aputha si ili tum dak pini chingmai pon lo ni thom a program long nang bang ko ano bang program pito more than 100 society delegates dak bang lo dak Assam arlo mate Assam state arlo ke doan a district pen stame dak program pon দিন কাৰ্যসূচী এই বিষয়ে কি ক'ব হয় অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ প্ৰতিবাৰৰ দৰে এইবেলিও ৰাজ্যিক কাৰ্য সমিতি বৈঠক কাৰ্বি আংলঙৰ ডিফু চহৰত অনুষ্ঠিত হৈছে এই বৈঠকত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অনাগত দিনত আমি কেনেদৰে কাম কৰি যাম বা আমাৰ যোৱা 6 মাহত অধিৱেশনৰ পিছত আমি কেনেদৰে কাম কৰিলোঁ তাৰ সমীক্ষা হ'ব লগতে আমি অনাগত দিনত কেনেকুৱা ধৰণৰ অনুষ্ঠান আমাৰ বন্দে মাতৰম 150 চলি আছে এনেকুৱা ধৰণৰ অনুষ্ঠানবোৰ বিষয়ে আলোচনা হৈছে ইয়াত কেইজন উপস্থিত হৈছে ইয়াত প্ৰায় 50 জনতকৈ অধিক আমাৰ কাৰ্যকৰ্তা উপস্থিত আছে আৰু আমি সদস্য যেহেতু আমাৰ সদস্যতা আহি আছে বিদ্যাৰ্থী পৰিষদৰ এক ব্যাপক পৰ্যায়ত সদস্যতা অসম পৰিষদ হয় গতিকে এই বিষয়ে আমাৰ এই বৈঠকত আলোচনা হৈছে খালি ইয়াত লোকেলৰ পৰা নে আছাম গোটেই অসমৰ পৰা আহিছে কিবা ৰিচৰ্চ পাৰ্চন আহিছে বিশেষভাৱে উপস্থিত আছে আমাৰ উত্তৰ পূব ক্ষেত্ৰৰ ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক কমল নাৰায়ণ ডাঙৰীয়া ৰাজ্যিক সাংগঠনিক সম্পাদক অনুপ কুমাৰজী তথা উত্তৰ পূব ক্ষেত্ৰৰ সহ ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক মঞ্জুনাথজী লগতে আমাৰ কেন্দ্ৰীয় কাৰ্য সমিতিৰ সদস্য হেৰাল মোহন দাদা লগতে আমাৰ ৰাজ্যিক যুটীয়া সাংগঠনিক সম্পাদক ৰাজেশ দাস সীমান্ত দা উপস্থিত আছে আমাৰ সকলোৰে ইয়াত উপস্থিত হোৱা আজি এই বৈঠকখন অনুষ্ঠিত হৈছে যোৱা দুদিন আমাৰ বৈঠক হৈ গ'ল আজি আমাৰ বৈঠকৰ অন্তিমটো দিন আৰু আমি আশা কৰিছোঁ আমি অনাগত দিনত এই বৈঠকৰ পৰা আমাৰ যিসমূহ আলোচনা ওলাব বা যিসমূহ কথা ওলাব আমি সেইবোৰ আমাৰ শাখা পৰ্যায়ত গৈ আমি সেইবোৰ ইমপ্লিমেণ্ট কৰিম অনাগত দিনত বিদ্যাৰ্থী পৰিষদক আমি অসম প্ৰদেশত আকৌ অধিক শক্তিশালী কৰিবৰ বাবে আমি আগবাঢ়ি যাম